আপোনাৰ এতিয়া ৰাস্তা মানে এইটো পূৰা বেলেগ ৰাস্তাত আহি গ'লোঁ। এইটো ৰাস্তাৰ পৰাই আপোনাৰ এতিয়া পকা ৰাস্তাত আমি উঠিমগৈ। বাকীকণ আপোনাৰ ভালেই আৰু মোটামুটি, এইকণে অলপ বেয়া। বহুত দিনৰ মূৰত চাবলৈ আহিছোঁ আজি আছোঁ, আগতে আহিয়ে থাকোঁ বাৰু এতিয়া। আজি মানে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু পূৰা ফালি দিম আৰু। পূৰা ফটাফটি ভিডিঅ' হ'ব আজি। মই আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে, গৈ পাই লওঁগৈ আছোঁ বোৱালি গাঁও। এই আপোনাৰ গৰুৱে ঘাঁহ খাই আছে। এইটো আপোনালোকে চব এইফালে দিনে ৰাস্তাটো নতুনকৈ উলিয়াইছে মানে, এতিয়া ৰাস্তাটো এইফালে বহুত ওচৰো হৈছে। আগতে আপোনাৰ এই ইটো চাইডৰ পৰা আছিলেগৈ, সেইফালৰ পৰা এইফালে এনেকৈ যাব লাগে। এতিয়া আপোনাৰ এইফালে ওচৰ হ'ল, এইডোখৰলৈকে পকাই ৰাস্তাটো আপোনাৰ। এই অৰুণা বোৱালি গাঁও বুলি কয় এইডোখৰত, মথাউৰিৰ পৰা মানে আপোনাৰ এইটো ওচৰে এতিয়া চব। এয়া চাওক আপোনালোকে শান্তি আশ্ৰম। মন্দিৰৰ আপোনাৰ চাৰি কাষে এতিয়া দেখুৱাম আপোনালোকক। এইবোৰ আপোনাৰ এতিয়া মেলা হ'ব মানে অলপ দিনৰ পাছতে। মেলাৰ কাৰণে মানে এইখিনি ফুল চুল ৰেডি কৰিছে আৰু। এইখন আপোনাৰ নিগমানন্দই স্থাপিত কৰিছিলে। এইবোৰ ফুল চব কিমান ধুনীয়া। তুলসী গছ তেওঁলোকে মানে পূজাত ব্যৱহাৰ কৰা হয়, তুলসীৰ কাৰণে ৰুই ৰাখিছে। চাউণ্ড দিছে চব গৰু, আশ্ৰমৰ গৰু যে। এইটো আপোনাৰ সন্মুখৰ ফালৰ পৰা দেখিবলৈ পাইছে আশ্ৰমৰ। আশ্ৰমৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া। ইয়াত আপোনালোকৰ জোতা চেণ্ডেল মানে খুলি অহাৰ নিৰ্দেশ দিছে। এয়া চব আশ্ৰমৰ ভিতৰৰ ভাগ। এইফালে নামিও যাব পাৰে। চাৰিওফালে দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোকক আশ্ৰমৰ কিমান সুন্দৰ চাফ চিকুণ। এই ৱালখনৰ ইটো পাৰে ব্ৰহ্মপুত্ৰ আছে, মানে ব্ৰহ্মপুত্ৰ এৰাসতি। ইয়াত আপোনাৰ যেতিয়া মেলা হয়, মেলাত মানে আপোনাৰ বহুত ভক্ত ইয়াত গোট খায়। এইফালে নামিও যাব পাৰি।
ভিতৰ ফালে ভিতৰ চৰাই ইয়াত আপোনাৰ পূজা পাতল হয়। আমি মানে গা নাই ধোৱাৰ কাৰণে আজি ইয়াত সোমাবলৈ অলপ বেয়া পাইছোঁ। বেলেগ এদিন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰ ভাগ সম্পূৰ্ণকৈ। চব কিমান ডাঙৰ আচল ভিতৰ। এইপিনে আপোনাৰ এটা ফিচাৰী আছে বহুত পুৰণা দিনৰ, আৰু এইটো ঘৰ আপোনাৰ এতিয়া বেছি দিন নাই হোৱা বনোৱা, নতুন হৈছে। আপোনাৰ এতিয়া ৰাস্তাটো মানে অলপ শ্বৰ্ট হ'ল আৰু এইপিনে ওচৰ হ'ল। আকৌ অফিচ এই আমাৰ মুতিব লাগিছে, বৰ্তমান মুতি আহোঁগৈ এতিয়া। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আপোনালোকক। আগলৈ আৰু দেখুৱাই থাকিম আপোনালোকক এনেকুৱা ভিডিঅ'। এই আশ্ৰম চাই আহি আছোঁ এতিয়া বৰ্তমান। আমি 3জন মহাপুৰুষ আশ্ৰম চাই আহিছোঁ।